So, hello guys, welcome back to my channel again. আপোনালোকক আকৌ স্বাগতম জনাইছো মই মোৰ নতুন ব্লগলে। সো আজিতো এতিয়া উইন্টাৰ ব্ৰেক খতম হলি, কালিৰ পৰা আকৌ স্কুল আৰম্ভ পঢ়া শুনা আৰম্ভ কৰিব লাগিব। মই বলো এতিয়া তাকে মেলা চাই আহোঁগে, মেলাখন কেনেকুৱা যোৱা নাই। তো আপোনালোকে লাষ্টলৈকে চাই দিব ভিডিঅ'টো, আপোনালোককো দেখাও মেলাখন কেনেকুৱা। আৰু মোৰ ফালৰ পৰা সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছো মই। সো বলক ভিডিঅ'টো স্কিপ নকৰিব, লাষ্টলৈকে চাই দিব। বলক এতিয়া মেলালৈ যাওঁ। এয়া টিকেট ল'লোঁ, 10 টকা টিকেট। এতিয়া মেলাৰ ভিতৰলৈ এণ্ট্ৰি কৰোঁ। মেলাৰ ভিতৰৰ পৰিৱেশটো ময়ো চাম আৰু আপোনালোককো দেখাম। এয়া চাওক, বিভিন্ন ধৰণৰ দোকান আহিছে। কাপোৰৰ দোকান, জুৱেলাৰীৰ দোকান আৰু বহুতো দোকান আহিছে। মোৰ মায়ে কিছু বস্তু কিনে বোলে আৰু ময়ো চাই গৈ আছোঁ, আপোনালোকেও চাওক। মই আজি মেলা চালোঁ আৰু মই শুনিছোঁ যে 5 তাৰিখে মেলা শেষ। চ' আপোনালোকো আহিব মেলা চাবলৈ। চ' এয়াই আছিল আজিৰ ভিডিঅ'টোত। আপোনালোকে কেনে পালে জনাব কমেণ্ট ছেকশ্যনত। আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে ভাল চাই এটা কমেণ্টো কৰি দিব কেনেকুৱা পালে ভিডিঅ'টো। আৰু মই আপোনালোকক লগ পাম এটা নতুন ব্লগত, এটা নতুন ভিডিঅ'ত। আজিলৈ আহোঁ। টিল দেন টেক কেয়াৰ এণ্ড বাই বাই।